অ্যাডজেক্টিভ মানে হয়েছে নাউন বা প্রোনাউনক মডিফাই কৰিব পৰা ওয়ার্ড ওকে নাউন বা প্রোনাউনৰ জাস্ট আগত বহি যদি নাউন আৰু প্রোনাউনক কোনো পদ্ধে মডিফাই কৰে বা নাউন বা প্রোনাউনৰ দোষ গুণ অৱস্থা পৰিমাণ বা কোনটো সিচুৱেশ্যনত ই অৱস্থান কৰি আছে এইবিলাক যদি বিশ্লেষণ কৰে তেনেহলে সেই ওয়ার্ড বিলাকক কোৱা হ'ব অ্যাডজেক্টিভ ওকে অ্যাডজেক্টিভ বহুত ক্লাসিফিকেশন করা হয়েছে তার এটা খুব ধুনিয়া এটা ক্লাস হয়েছে বা এটা অংশ হয়েছে ইনডেফিনিট অ্যাডজেক্টিভ তো ইনডেফিনিট অ্যাডজেক্টিভ আমি এই নামৰ পৰাই বুজিব পাৰো ডেফিনিট মানে হৈছে নিৰ্দিষ্ট আৰু ইনডেফিনিট মানে হৈছে অনিৰ্দিষ্ট এনেকুৱা কিছুমান অ্যাডজেক্টিভ যিবিলাকে কোনো নাম্বাৰ নুবুজাব কোনো কোৱান্টিটি তেনেকৈ নুবুজাব জাস্ট এটা থুলমূল ধাৰণা দিব নিৰ্দিষ্টকৈ বা স্পেসিফাই কৰি কাকো নুবুজাব এই অ্যাডজেক্টিভ বিলাকে তো এই অ্যাডজেক্টিভ বিলাকৰ এক্সাম্পল হৈছে ইচ এভৰি অল এনি বোথ এটসেট্ৰা তো এই ওয়ার্ড বিলাক কেনেকৈ নাউন বা প্রোনাউনক কোয়ালিফাই কৰে বা মডিফাই কৰে সেই বিষয়ে কিছুমান এক্সাম্পলৰ সহায়ত আমি বুজাবলৈ চেষ্টা কৰিম আহা বুজো নাম্বার 1 এক্সাম্পলটো হৈছে ইজ প্লেয়াৰ টু পাৰ্ট ইন দ্য মেচ খেলটোত প্ৰত্যেকগৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিল ইয়াত প্লেয়াৰটো হৈছে নাউন আৰু প্লেয়াৰৰ জাস্ট আগত বহিছে ইচ প্লেয়াৰ মানে প্ৰত্যেকজন খেলুৱৈ ইয়াত নিৰ্দিষ্ট স্পেসিফিক কোনো প্লেয়াৰক বুজোৱা হোৱা নাই বা প্লেয়াৰৰ নামক কোৱা হোৱা নাই ইয়াত বা ডেমনস্ট্ৰেট কৰিও বুজাই দিয়া হোৱা নাই জাস্ট এটা ইংগিত দিয়া হৈছে যে টিমত যিখিনি প্লেয়াৰ আছিল প্ৰত্যেকজন প্লেয়াৰ ইয়াত অংশগ্ৰহণ কৰিছে বা মেচটোত খেলিছে তো ইয়াত এই ইচ শব্দটো প্লেয়াৰক তো মডিফাই কৰিছে ঠিক কিন্তু কোনজন প্লেয়াৰক কৰিছে ঠিক তেনেকৈ বা কেইজন প্লেয়াৰক কৰিছে ঠিক তেনেকৈ ইয়াত উল্লেখ কৰা নাই দ্যাটস ওয়াই ইজ টু কোৱা হ'ব ইনডিফিনিট অ্যাডজেক্টিভ যেহেতু ডেফিনিট নহয় নাম্বার 2 এক্সাম্পল লৈ আমি এনি পারসন ক্যান ৰেইজ দ্য কোয়েশ্চন যিকোনো মানুহেই কোয়েশ্চনটো উত্থাপন কৰিব পাৰে ইয়াত পারসনটো হৈছে এটা নাউন আৰু পারসনক মডিফাই কৰিছে এনি মানে যিকোনো এজন ব্যক্তিয়েই কোয়েশ্চনটো ৰেইজ কৰিব পাৰে তো যিকোনো এজন মানে তো নিৰ্দিষ্ট কোনো ব্যক্তিক বুজোৱা নাই বা কেইজন মানুহে কৰিব পাৰে তাকো সীমাবদ্ধতাত ৰখা নাই দ্যাটস ওয়াই এনিটো হ'ব ইনডিফিনিট অ্যাডজেক্টিভ